एकदम क्लासत जा लाहा लाहा क्लासत जा एकदम करके मिशन नाम कना मिशन नाम कना दाम कना मिशन नाम এটা শব্দ লিখাছো মৰম লিখাছো মৰম আৰু এটা শব্দ লিখাছো তগৰ ইয়াতে লিখা তগৰ 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 হৈছে না পাৰিব নহয় হা হ'ব আমাৰ বিদ্যালয়ত ৰচিদ ৰাব্বানী প্ৰথমতে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছিলে এইবাৰ দ্বিতীয় শ্ৰেণীত পঢ়ি আছে ল'ৰাজন পঢ়াটো মোটামুটি পঢ়াৰ প্ৰতি তেওঁৰ ভাল এটা আগ্ৰহ আছে কিন্তু কথা হ'ল ল'ৰাজন মানে ভৰিৰে খোজকাঢ়িব নোৱাৰে দুই হাত খোজকাঢ়োতে দুই হাত দুই ভৰি লাগে মাজে মাজে মাকে লৈ আহে মাকো কামৰ ব্যস্তৰ মাজত থাকে তেতিয়া মানে ল'ৰাজন নিজে আহে স্কুলৰ পৰা ল'ৰাজনৰ ঘৰ প্ৰায় আধা কিলোমিটাৰ আমাৰ বৰ দুখ লাগে ল'ৰাজনৰ কষ্ট মানে দেখি পেলাই চৰকাৰে কিবা সুবিধা কৰি দিলে আমি নথৈ আনন্দিত হ'ম ল'ৰাজন মানে বাকী ল'ৰাৰ লগত আমি একেলগে বহাই আছোঁ কিয়নো একচুৱেলি ল'ৰাজনক মানে সুকীয়াকৈ বহাৰ ব্যৱস্থা কৰি দিলে আমি খুব ভাল পালোহেঁতেন আমাৰো সুবিধা হ'লহেঁতেন ল'ৰাজন মাজে মাজে পেচাবো কৰে ল'ৰাজন নিজে গম নাপায় বোলে গতিকে শাৰীৰিকভাৱে একদম অসুস্থ ট্ৰিটমেণ্ট কৰা হৈছিল নেকি গাৰ্জেনক কিবা সুধিছিলে গাৰ্জেনক সুধিছিলোঁ গাৰ্জেনে আৰ্থিক ইমান এটা ভাল নহয় ভালকৈ ট্ৰিটমেণ্ট কৰিব পৰা নাই গতিকে চৰকাৰক মই এইটোৱে অনুৰোধ জনাইছোঁ আমাৰ মানে মই শিক্ষক হিচাপে গতিকে ল'ৰাজনক কমচে কম অতি সোনকালে এটা হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিলে ল'ৰাজনৰ খুব উপকাৰ হ'ব অভিভাৱকৰো উপকাৰ হ'ব কাৰণ অভিভাৱক আৰ্থিকভাৱে স্বাৱলম্বী নহয় ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব বুলি ভাবে নেকি এইটো ডক্টৰেহে ক'ব পাৰিব মই মানে ক'ব নোৱাৰিম কাৰণ এইটো জন্মগত ল'ৰাজনৰ এইটো শাৰীৰিক অৱস্থা এইটো জন্মগত হিচাপে ল'ৰাজন 2021 চনত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছিল মাকে আহি নামভৰ্তি কৰিছিল নামভৰ্তিৰ পিছৰ পৰা গম পালোঁ যে ল'ৰাজন তেনেকুৱা দুখন হাত দুখন ভৰিৰে খোজকাঢ়ে সেই দৃশ্যটো চাই আমি শিক্ষকসকলে বৰ ব্যথিত বা দুখিত তেনেকুৱা এজন ছাত্ৰই আমাৰ বিদ্যালয়ত এই তেনেকৈ দুখন হাতেৰে দুখন ভৰিৰে খোজকাঢ়ি যেতিয়া আহে সেই দৃশ্যটো দেখা পাই আমি মৰ্মান্বিত হৈছোঁ কাৰণ ল'ৰাজনক শ্ৰেণীকোঠাত আমি পাঠদান কৰাটো কিছু আমাৰ ব্যাঘাত জন্মে ছাত্ৰজনক বৰ্ডৰ ওচৰলৈ কিবা লিখিব দিয়াটো আমাৰ অলপ ব্যাঘাত জন্মে আৰু ছাত্ৰজন মাধ্যাহ্ন ভোজনৰ গ্ৰহণ কৰাটো কিছু ব্যাঘাত জন্মে কাৰণ ল'ৰাজনক কোনোবাই সহায় কৰিব লাগে নহ'লে নিজে হাতেৰে বা লৈ পেলাই থাল বা ভাতৰ কাঁহীটো ল'ব নোৱাৰে তেওঁক কোনোবা আগত ল'ব লাগে আমি ল'ৰাজনৰ নাম ৰাচিক ৰাব্বানী এইবাৰ দ্বিতীয় শ্ৰেণীত পঢ়ি আছে ল'ৰাজন ঘৰৰ অৱস্থা ইমান আৰ্থিকভাৱে ভাল নহয় বাপেকে কিবাকৈ পথাৰত কাম চাম কৰি দিন হাজিৰা কৰি চলি আছে এটাই আমাৰ চৰকাৰৰ তাত অনুৰোধ আজিকালি ACN বা তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে CWSM মানে শ্ৰেণী কক্ষ আছে তেনেকুৱা সুবিধা যদি চৰকাৰে দিয়ে আমি নথৈ আনন্দিত হ'ম ল'ৰাজনৰ প্ৰতি চৰকাৰে অলপ দৃষ্টি দিয়ক তেনেকুৱা মানুহক কিছু সহায় কৰক তাৰো আশা আমি ৰাখিছোঁ এই কৈ মোৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ ল'ৰাজন পঢ়াত কেনেকুৱা ল'ৰাজন মোটামুটি ভাল বুলিয়ে ক'ব পাৰোঁ মানে আমি ইমান বেয়াও নহয় ইমান একদম এক ক্লাছো নহয় মধ্যবিত্ত হৈ আছে ল'ৰাজন আৰু ভৱিষ্যতে আমি যদি ল'ৰাজনক গাইড কৰিব পাৰোঁ বা তেনেকুৱা দেখাব পাৰোঁ ল'ৰাজনৰ হুইল চেয়াৰৰ ব্যৱস্থা নাই তেনেকুৱা হুইল চেয়াৰৰ ব্যৱস্থা নাই এইখিনি